এআই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। হাই গাইজ, ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো আজি আমি আলোচনা কৰিম এআই সম্পৰ্কে, মানে এআই কিমান ডেঞ্জাৰাছ এটা হ'ব পাৰে। এআই বৰ্তমান ফেচবুকত পুৰা ট্ৰেণ্ডিঙত চলি আছে। এআই ফটো মানে এআইৰে মানে মুখ একদম চেঞ্জ কৰি দিব পাৰে। বৰ্তমান প্ৰায় মানুহে ফেচবুকত এআই ইউজ কৰি আছে, কিন্তু আপোনালোকে ভাবিব নোৱাৰে যে এআই আপোনাক কি কৰিব পাৰে। মানে এআইয়ে আপোনালোকক প্ৰত্যক্ষভাৱে নহ'লে পৰোক্ষভাৱে আপোনালোকৰ পৰা ডাটা লৈ আছে। কি কৰোঁ আমি ভাল দেখিবৰ কাৰণে আমি ইয়াৰ সহায়ত মানে ফটো বনাওঁ, বা বৰ্তমান ফেচবুকত পুৰা ট্ৰেণ্ডিঙত চলি আছে। ইয়াৰ সহায়ত আৰ্মি বনায়, আৰ্মি একদম মানে বহুত ধুনীয়া দেখা যায়। কিন্তু এইটো কৰোঁতে আমি কেতিয়াবা আমাৰ সকলোৰে পাৰ্মিশ্যন দি পেলাই আমি গমেই নাপাওঁ। চাওক এআই বৰ্তমান কিমান লেভেলত গৈ আছে, কিমান ডেঞ্জাৰাছ এটা লেভেলত গৈ আছে এআই। তো আমি যেতিয়া এআইক চাৰ্চ কৰোঁ যে এইটো প্লেজত এজন মানুহে খোজকাঢ়ি গৈ আছে, আৰু সেইটো এজ এ টিজ ফটো এআই বনাই দিব। আমি যদি এআইক কওঁ যে এআই মোগল যুগৰ ৰজাবিলাকৰ ফেচবিলাক বনাই দিয়ক, এআই এজ এ টিজ মোগল যুগৰ ফেচবিলাক বনাই দিব, তেতিয়াহ'লে চাওক এআই কিমান ডেঞ্জাৰাছ। বৰ্তমান ফেচবুক আৰু ছ'চিয়েল মিডিয়া এপৰ এআই ইমান প্ৰভাৱ পেলাব ধৰিছে নহয়, এআই বহুত এফেক্ট কৰিবলৈ ধৰিছে। এআইয়ে এনেকুৱা এখন ফটো বনাই দিব নহয়, বা এনেকুৱা এটা ভিডিঅ' বনাই দিব, আপুনি গমেই নাপাব যে এইটো ৰিয়েল না ফেক। ভিডিঅ'টো চাওক যে এজন ছোৱালীয়ে খোজকাঢ়ি আছে, তো এইটো কোনে বিশ্বাস কৰিব যে এইটো ফেক? কোনে বিশ্বাস কৰিব যে এইটো ফেক? কিন্তু চাওক এইটো ফেক হয়, এইটো এআইয়ে বনোৱা হয় ভিডিঅ'টো। এটা টেক্সট কৰিছিল, জাষ্ট সেই টেক্সট মতে এআইয়ে ইমাজিন কৰা ধৰণে মানুহে ভিডিঅ' বনাই দিছিল। আপুনি ভবা ধৰণে, আপুনি ইমাজিন কৰা ধৰণে আপোনাৰ আগত ভিডিঅ' বনাই দিব। তেনেহ'লে চাওক এআই কিমান লেভেলত গৈ আছে। এই ভিডিঅ'টোত এটা মেকুৰী আছে, আৰু এই মেকুৰীটো এআইয়ে বনোৱা হয় ভিডিঅ'টো। মানে গমেই পোৱা নাযায় যে এইটো ৰিয়েল না ফেক। এআই চাওক কিমান ওপৰলৈ গৈ আছে। প্ৰথমতে এআই এটা প্ৰথম টুল আছে, সেইটো হ'ল ChatGPT, য'ত মানুহে কি কৰিছিল, এটা টেক্সট লিখিছিল আৰু সেই টেক্সট মতে ফটো বনাই দিছিল এআইয়ে। কিন্তু এতিয়া এআইয়ে এটা নতুন এটা টুল লৈ আহিব ধৰিছে, সেইটো হ'ল চ'ৰা, য'ত আপুনি টেক্সট লিখিব আৰু জাষ্ট আপুনি ইমাজিন কৰা ধৰণে আপোনাৰ লগত ভিডিঅ' বনাই দিব। এআইক এইটোও কোৱা হৈছে যে এআই পৃথিৱীৰ লাষ্ট চেলফিখন কেনেকুৱা হ'ব সেইটোও বনাই দিছে এআই। তেনেহ'লে চাওক ভৱিষ্যতত ইমান এটা লেভেলত আহি যাব, মানুহে কাম কৰিবলৈ বন্ধ কৰি দিব, এআইয়ে সকলোবিলাক কাম কৰি দিব। তেনেহ'লে চাওক ইয়াৰ বিষয়ে আমাৰ নলেজ থকাটো দৰকাৰ, নহ'লে গমেই পাইছে কি হ'বলৈ গৈ আছে পৃথিৱীখন। হেকাৰবিলাকে কেনেকৈ ইয়াৰ সহায়ত আপোনাৰ পৰা ডাটা ল'ব আপুনি গমেই নাপাব। সেইকাৰণে আমাৰ ইয়াৰ পৰা সদায় সাৱধানে থাকিব লাগে। ইয়াত যধে মধে ফটো এডিট কৰিব নালাগে। সেইকাৰণে আমি ফেচবুকত যধে মধে ফটো এডিট কৰিব নালাগে ইয়াৰ সহায়ত। মানে এআই মানে ইনডাইৰেক্টলি হ'লেও আপোনাৰ পৰা ডাটাবিলাক লৈ আছে, বা বহু ক্ষেত্ৰত আপোনালোকে কি হয় ফেচ লক দি থৈ বহু এপত, আৰু সেইটোও ইনডাইৰেক্টলি হেকাৰবিলাকেতো লৈ আছে ইয়াৰ সহায়ত। ইয়াৰ সহায়ত মানুহে কাৰ্টুন বনাই আছে নিজৰ। ফিউচাৰত এনেকুৱা দিন আহিবলৈ গৈ আছে যে হিউমেন নিজে ক্ৰিয়েট কৰা বস্তুৰে বা ৰবটে বা এআইয়ে মানুহক শেষ কৰি দিব পাৰে। আৰু এই কথাটো এলন মাস্কেও কৈছিল যে এআই ইজ মষ্ট ডেঞ্জাৰাছ। চাওক এই পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে, ঠিক সেইধৰণে এআইৰো ভাল বেয়া দুটা দিশ আছে। আৰু আমি এআই ব্যৱহাৰ কৰোঁতে অলপ মানে সাৱধান হৈ ব্যৱহাৰ কৰিলে ভাল। এই এআইৰ ইউজ যদি আমি কমকৈ নকৰোঁ, তেনেহ'লে এই ভৱিষ্যতৰ কাৰণে ডেঞ্জাৰ হ'বলৈ গৈ আছে।